প্ৰথমতে সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকলক ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ৰাজ্যিক কমিটিৰ নেতৃত্বত আজি আগষ্টৰ 5 তাৰিখ ৰাজ্যজোৰা মানে অৱস্থান ধৰ্মঘট, আৰু এই অৱস্থান ধৰ্মঘটৰ মূল উদ্দেশ্য আৰু লক্ষ্যটো হৈছে কি, প্ৰথম উদ্দেশ্য হৈছে প্ৰতিজন ভোটাৰক মাহিলী এটা ভাত্তা, আৰু এই ভাত্তা মাহিলী প্ৰত্যেকজন ভোটাৰক দিয়াৰ কাৰণে এটা আইন বনাব লাগে। আৰু এইটো আইনটো সংসদত 2011 চনত 137জন MP-সকলে চিল মোহৰ মাৰি তেখেতসকলৰ পেইডত লিখিত আকাৰে দিয়াৰ পিছতো মানে সংসদত এইটো আইনটো তৈয়াৰ কৰা নাই। আইনটো তৈয়াৰ নকৰাৰ কাৰণটো হৈছে যে আমি যিটো দেখা পাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপট, আজি পুঁজিপতিসকলৰ কাঠপুতলা হৈ নেতাসকলে কাম কৰি আছে, যাৰ কাৰণে পুঁজিপতিৰ দৰদীৰ নেতাসকলে ভোটাৰসকলৰ উন্নতি বা ভোটাৰসকলক মানুহ হিচাপে জীয়াই থকাৰ কাৰণে তেওঁলোকে সদিচ্ছা নকৰে। ইয়াৰ কাৰণে এই আইনটো হ'বলৈ দিয়া নাই। দ্বিতীয় কথাটো হৈছে কি, কৰোণা মহামাৰী যিটো প্ৰতি আমাৰ ভাৰতবৰ্ষতে যিটো কণ্ডিশ্যন, এই কণ্ডিশ্যনত 90% মানুহৰ ক্ষতিগ্ৰস্ত হৈছে। আৰু যিসকল কৰ্মজীৱী বা যেনেকুৱা ট্ৰাক চালকেই হওক বা গাড়ী চালকেই হওক বা ট্ৰেকাৰ চালকেই হওক বা বিভিন্ন মিস্ত্ৰী লেবাৰৰ পৰা আদি কৰি 90% মানুহে ইয়াত ভুগিবলগীয়া হৈছে। তেওঁলোকৰ জীয়াই থকাৰ তাৰণাত আজি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জীয়াই থাকিব পৰা নাই। ইয়াৰ কাৰণে আমি কৈছোঁ, এছাম মানুহক ক্ষতিগ্ৰস্ত চৰকাৰে ঘোষণা কৰিছে, এই ক্ষতিগ্ৰস্ত আমাৰ কাৰণে প্ৰযোজ্য নহয়। আমি কৈছোঁ প্ৰত্যেকটো পৰিয়ালক কৰোণা কালত যিমান দিন কৰোণা কালত অতিবাহিত কৰিলে ইয়াত এটা ভাত্তা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু তৃতীয়টো কথা হৈছে কি, আমাৰ অসমত বাৰে বাৰে গৰাখহনীয়াৰ সৃষ্টি হয়, বানপানীৰ সৃষ্টি হয়, আৰু প্ৰতিটো দল সংগঠনে আন্দোলন কৰি এই দাবী উত্থাপন কৰি আহিছে যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। কিন্তু তাৰ বিপৰীতে আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈছোঁ, এইটো ৰাষ্ট্ৰীয় সমস্যা নহয়, এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিব লাগে। আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰি বানপানী এলেকাত য'ত য'ত ক্ষতিগ্ৰস্ত এলেকা থাকে তেওঁলোকক আগতীয়াকৈ 6 মাহৰ এটা ভাত্তা দিয়াৰ ব্যৱস্থা কৰিব লাগে। যাৰ কাৰণে আজি টকা পইচাৰ অভাৱৰ কাৰণে মানুহে আগতীয়াকৈ নিজৰ সুৰক্ষিত স্থানত যাব নোৱাৰে। ইয়াৰ কাৰণে আমি কৈছোঁ যে আগতীয়াকৈ 6 মাহৰ আগতে তেওঁলোকক 6 মাহৰ কাৰণে এটা ভাত্তা ব্যৱস্থা কৰিব লাগে, যাতে তেওঁলোকে সুৰক্ষিত হিচাপে জীয়াই থাকিব পাৰে। আৰু মূল্যবৃদ্ধি আপোনালোকে জানে, স্বয়ং আজি আমাৰ ওচৰৰ দেশৰবিলাকৰ মূল্য, পেট্ৰল ডিজেলৰ যি মূল্য আৰু ভাৰতৰ যি অসমৰ যিটো পেট্ৰলৰ ডিজেলৰ যিটো মূল্য, তাৰ মানে 50% ডিফাৰেঞ্চ আছে। ইয়াৰ কাৰণে এই মূল্যবৃদ্ধিবিলাকক ৰোধ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এটা নতুন কথা বাজেটত উত্থাপন কৰিছে মাননীয় গ্ৰামোন্নয়ন উন্নয়ন বিভাগৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই, যে এতিয়াৰ পৰা বোলে গ্ৰাছৰুটৰ গ্ৰাম্য অঞ্চলত ঘৰ বনালে টেক্স দিব লাগিব, আপুনি কল বেপাৰ কৰিলেও টেক্স দিব লাগিব, আপুনি গাহৰি পুহিলেও টেক্স দিব লাগিব, চৰাই পুহিলেও টেক্স দিব লাগিব। তাৰমানে এনেকুৱা এটা যন্ত্ৰণাত ৰাইজক মানে ঠেলি দি আছে যে ৰাইজে কক বকাই মৰিব লাগিব। ইয়াৰ কাৰণে এইবিলাকৰ পৰা ৰাইজক, অসমৰ ৰাইজক আমি কৈছোঁ, সকলো ভোটাৰ্ছে সজাগ হ'ব লাগে। এতিয়া নেতাৰ পাৰ্টি চলি আছে, জনতাৰ পাৰ্টি নহয়। এইটো কাৰণে আমি ভোটাৰ্ছ পাৰ্টিয়ে কৈছোঁ, আমি ভোটাৰ্ছ পাৰ্টিয়ে জনতাৰ পাৰ্টি হয়, ভোটাৰ্ছৰ দুখ দুৰ্গতিৰ চিন্তা চৰ্চা কৰা পাৰ্টি হয়। ইয়াৰ কাৰণে সকলো ৰাইজক, শিক্ষিত যুৱক যুৱতীসকলক, যিহেতু শিক্ষিত যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ ৰাস্তা নাই। আজি কি কৈ আছে, মোদীয়ে ক'লে বছৰত 2 লাখ যুৱক যুৱতীসকলক চাকৰি দিম, আৰু তাৰ বিপৰীতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে 5 বছৰত আমি 1 লাখ কৰ্মসংস্থাপন দিম। আপোনালোকে জানে 2 কোটিৰ ওপৰত যুৱ যুৱতীসকল ঘৰত বহি আছে, কৰ্মসংস্থাপনৰ কোনো ৰাস্তা নাই অসমত। আজি এনেকুৱা কণ্ডিশ্যনত মানুহ জীয়াই আছে, 24 ঘণ্টাত এসাঁজ ভাত খাই গুৱাহাটীত মানুহে কৰ্মসংস্থাপন কাম কৰি আছে, 5,000 টকাত গোলাম খাটি আছে, 7,000 টকাত গোলাম খাটি আছে। আৰু এই গোলামী ব্যৱস্থাটো আমি মুক্ত কৰাৰ কাৰণে প্ৰতিজন ভোটাৰক GDPৰ আধা অংশ, যদি আজি GDPয়ে কয়, শিক্ষিত মানুহসকলে বুজি পায়, GDPয়ে যদি কয় 16,000 আমি আধা টকা চৰকাৰে বাজেটত খৰচা কৰক আৰু আধা টকা ডাইৰেক্ট ভোটাৰসকলৰ একাউণ্টত দিয়াৰ ব্যৱস্থা কৰক। এইখিনিয়ে আমাৰ দাবী। ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তৰফৰ পৰা সকলো মিডিয়াবাসীলৈ আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি 5 আগষ্ট
আমি ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে গোটেই অসমতে ব্লক লেভেলত কিবা আমি অৱস্থান ধৰ্মঘট কৰিছোঁ, যিটো নেকি অসম চৰকাৰে মানে গৰাখহনীয়া, মূল্য বৃদ্ধি আৰু কৰোণাৰ যিবিলাক মহামাৰী হৈছে, এইবিলাকৰ যিবিলাক আমি মানে সমস্যাত ভুগিছোঁ, এই সমস্যাৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ কাৰণে আমি ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে আমি কি কৰিছোঁ, অৱস্থান ধৰ্মঘট কৰিছোঁ। গতিকে সকলো ৰাইজকে যাতে আমাৰ এই মানে যিটো মহামাৰীৰ সমস্যা, যিটো মূল্যবৃদ্ধি, যিবিলাক কক বকাই ভুগি আছোঁ, যাতে অসম চৰকাৰে, বিজেপি চৰকাৰে যাতে আমাক চকু মিলিছে, এইটোৰ কাৰণে আমি ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ।